নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰংচানত সম্প্ৰচাৰিত হৈ থকা বকুল ধাৰাবাহিকখনৰ বৰ্তমান মুকলি হৈছে। আপোনালোকে যদি বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। বকুল ধাৰাবাহিকখনৰ আজিখনত দেখিবলৈ পাব আদিয়ে আজি অদিতিক লগ ধৰিব আৰু অদিতিক লগ ধৰি মই তোমাক বহুত ভাল পাওঁ বুলি অদিতিৰ আগত ক'ব। আৰু তেতিয়া অদিতিয়ে তোমাৰ ভাল পোৱা তোমাৰ লগতে থাকা, তুমি যেনেকৈ কথা দি মদ নাখাওঁ বুলি কৈ সকলোবোৰ পাহৰি আকৌ মদত ধৰিলা, ঠিক তেনেকৈ তুমি মোক আজি ভাল পাওঁ বুলি কৈ কালি হয়তো পাহৰিও যাব পাৰা, গতিকে মই তোমাক ভাল পাব নোৱাৰোঁ বুলি আদিৰ আগত ক'ব। এতিয়া বাৰু আদিয়ে অদিতিক কি ক'ব দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আনফালে আজিৰ খণ্ডে আদিৰ মাকে আদিৰ দেউতাকৰ ওচৰলৈ গৈ আপুনি এবাৰ আদিৰ বিয়াৰ সিদ্ধান্ত লোৱাৰ আগত আদিক সুধি চোৱাটো ভাল হ'ব নেকি বুলি আদিৰ দেউতাকৰ আগত ক'ব। আৰু তেতিয়া আদিৰ দেউতাকে তোমাৰ মোক আদেশ দিয়াৰ কোনো অধিকাৰ নাই, মই অলৰেডি সিদ্ধান্ত ল'লোঁ বুলি আদিৰ মাকৰ আগত ক'ব। এতিয়া বাৰু আদিৰ মাকে কি ক'ব দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আজিৰ খণ্ডটিত অদিতিয়ে দৰিকাক দেউতাই যদি আদিৰ ওপৰত সিদ্ধান্তবোৰ জাপি দিব বিচাৰে তেনেহ'লে বহুত ডাঙৰ এটা কাজিয়া হ'ব, গতিকে মই দেউতাক আওপকীয়াকৈ হ'লেও কথাবোৰ বুজাবলৈ চেষ্টা কৰি আছোঁ বুলি দৰিকাৰ আগত কোৱা দেখিবলৈ পাব। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ ধন্যবাদ।